নমস্কাৰ অসম আমাৰ মিল্কি ৱে গেলেক্সিত যিমানবোৰ গ্ৰহ নক্ষত্ৰ আছে সেই সকলোবোৰৰ ভিতৰত পৃথিৱীখনে এনেকুৱা এটা গ্ৰহ য'ত জীৱন পোৱা যায় বাট ইমান বিশাল ব্ৰহ্মাণ্ডখনত অনলি পৃথিৱীখনতে যেন জীৱন পোৱা যায় সেইটো কথা চিৰহিত বুলি ক'ব নোৱাৰি কাৰণ এতিয়াও সাইন্টিষ্টসকলে সৌৰজগতৰ ৰহস্যবোৰৰ বিষয়ে ভালদৰে ৰিচাৰ্চ কৰিব পৰা নাই হয়তো পৃথিৱীৰ পৰা মিলিয়ন মিলিয়ন লাইট ইয়াৰ দূৰত থকা কোনোবা এটা গ্ৰহত আমাতকৈও এডভান্স প্ৰজাতিৰ জীৱ থাকিব পাৰে যাক আমি এলিয়েন বুলি ক'ব পাৰোঁ আপোনালোকেতো এলিয়েনৰ নাম নিশ্চয় শুনিছে চাগে বেলেগ এদিন আমি অন্য এটা ভিডিঅ'ত এলিয়েনৰ বিষয়ে ভালদৰে আলোচনা কৰিম বাৰু যি কি নহওক আমাৰ পৃথিৱীখন বহুত ৰহস্যৰে ভৰা আৰু এই ৰহস্যময় পৃথিৱীখনত কেতিয়াবা কিছুমান আচৰিত ধৰণৰ ৰহস্যময় ঘটনা সংঘটিত হয় যাক আমি বিশ্বাস কৰিব নোৱাৰোঁ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা এটা আচৰিত ধৰণৰ ৰহস্যময় ঘটনাৰ বিষয়ে ক'ম শুনাৰ পাছত আপোনালোকে বিশ্বাস নকৰিব ৩৭ বছৰ আগতে হেৰাই যোৱা প্লেন এখন প্ৰায় ৩৭ বছৰ পাছত আহি এয়াৰপৰ্টত লেণ্ডিং হৈছিল আৰু যেতিয়া সেই প্লেনখনৰ ওচৰলৈ গৈ চাই যিটো দেখে নহয় যিটো দৃশ্য দেখে সেইটো কিন্তু বহুত ভয়ংকৰ আছিল ভিডিঅ'টো লাষ্টলৈ চাব তো বলক আৰম্ভ কৰোঁ কিন্তু তাৰ আগতে এই ভিডিঅ'টো লাইক কৰি লওক এণ্ড হিট দ্য ৰেড ছাবস্ক্ৰাইব বটন প্ৰেছ দ্য ঘণ্টলং ঘটনাটো হৈছিল আমেৰিকাৰ প্লেন এখন ৩৭ বছৰ আগতে হেৰাই যোৱা আৰু আকৌ প্ৰায় ৩৭ বছৰ পাছত ঘূৰি অহা ঘটনাটো গোটেই সমগ্ৰ বিশ্বত বিয়পি পৰিছিল আচলতে ২ জুলাই ১৯৫৫ চনত ফ্লাইট নম্বৰ ৯১৪ প্লেনখনে আমেৰিকাৰ নিউয়ৰ্ক চিটিৰ পৰা মায়ামিলৈ ৰাওনা হৈছিল প্লেনখনত প্ৰায় ৫৭ জন যাত্ৰী আৰু ৯ জন ক্ৰু মেম্বাৰ আছিল কিন্তু আচৰিত হ'বলগীয়া কথাটো হৈছে ফ্লাইট নম্বৰ ৯১৪ প্লেনখনে আমেৰিকাৰ নিউয়ৰ্ক চিটিৰ পৰা টেক অফ কৰাৰ পাছত আৰু মায়ামিলৈ লেণ্ডিং হোৱাৰ আগতে ৰহস্যময় ধৰণে ক'ৰবাত আকাশত হেৰাই গ'ল একৰ্ডিং টু ৰিপৰ্ট কোৱা হয় যে প্লেনখন আমেৰিকাৰ নিউয়ৰ্ক চিটিৰ পৰা টেক অফ কৰাৰ প্ৰায় 10 মিনিটৰ পাছত কণ্ট্ৰল ৰুমৰ পৰা ছিগনেল কমিউনিকেশ্যন সম্পৰ্ক আদি হেৰাই গৈছিল তেনেকৈ প্ৰায় ১-১.৫ ঘণ্টা পাৰ হৈ গ'ল কিন্তু প্লেনখনে কোনো ধৰণৰ ছিগনেল কণ্ট্ৰল ৰুমলৈ দিয়া নাছিল প্লেনখনৰ পৰা ছিগনেল হেৰাই যোৱাৰ পাছত সকলোৱে বহুত চিন্তাত পৰিছিল সকলোৱে ভাবিছিল যেন প্লেনখন কিজানি ক'ৰবাত ক্ৰেছ হৈ গৈছিল কিন্তু বহুত চোৱাচিতা আৰু ছানবিন কৰাৰ পাছতো প্লেনখন ক'তো বিচাৰি পোৱা নগ'ল আৰু লগে লগে প্লেনখন ৰহস্যময় ধৰণে হেৰাই যোৱা ঘটনাটো গোটেই বিশ্বত বৰষুণ পৰা দি বিয়পি পৰিল আৰু সেই ঘটনাটো গোটেই সমগ্ৰ বিশ্বত নিউজ পেপাৰত প্ৰকাশ কৰা হৈছিল আৰু প্ৰায় ২ বছৰ ধৰি আমেৰিকাই সেই প্লেনখনক বিচাৰি ফুৰিছিল কিন্তু সেই প্লেনখন ক'তো বিচাৰি পোৱা নগ'ল যিখন প্লেন ৰহস্যময় ধৰণে ৩৭ বছৰ আগতে হেৰাই গৈছিল সেই প্লেনখন আকৌ ৩৭ বছৰ পাছত অৰ্থাৎ ১৯৫৫ চনত হেৰাই যোৱা প্লেনখন ৯ মাৰ্চ ১৯৮৫ চনত ভেনেজুৱেলা কাৰ্কাছ নামৰ এয়াৰপৰ্টত লেণ্ডিং হৈছিল প্লেনখন লেণ্ডিং হোৱাৰ পাছত কণ্ট্ৰল ৰুমে কোনো ধৰণৰ ছিগনেল পোৱা নাছিল কিন্তু প্লেনখন চাই সকলোৱে বহুত আচৰিত পাইছিল অলপ দেৰিৰ পাছত প্লেনখন আকৌ আগৰ নিচিনা উৰিবলৈ ধৰে আৰু আকাশত ক'ৰবাত ৰহস্যময় ধৰণে হেৰাই গ'ল মিডিয়া ৰিপৰ্ট অনুসৰি প্লেনখন লেণ্ডিং হোৱাৰ পাছত এয়াৰপৰ্টত থকা ক্ৰু মেম্বাৰসকলে যেতিয়া প্লেনখনৰ ওচৰলৈ গৈ দেখে যে পাইলটৰ বাহিৰে প্লেনত থকা সকলো পেছেঞ্জাৰৰ হাৰ্ডি কংকালৰ বাহিৰে একো নাই সকলো যাত্ৰী মৰি গেলি ফচি হাৰ্ডি হৈ গৈছিল আৰু সেই দৃশ্যটো দেখি গোটেই ক্ৰু মেম্বাৰসকলে বহুত বেছি ভয় খাইছিল আৰু গাইজ তাৰ পাছত কি হৈছিল গম পায়নে প্লেনখনৰ পাইলটজনে নামি আহি কিনে এয়াৰপৰ্টত থকা ক্ৰু মেম্বাৰসকলক সুধিছিল যে এতিয়া কিমান চন চলি আছে তেতিয়া তেওঁলোকে উত্তৰ দিছিল যে এতিয়া ১৯৮৫ চন চলি আছে সেই কথাটো শুনি পাইলটজনে ডাঙৰ ডাঙৰ উশাহ লৈছিল আৰু তাৰ মুখৰ পৰা এটাই শব্দ ওলাইছিল অ' মাই গড আৰু তাৰ পাছত সি প্লেনখন লৈ কিনে আকৌ আগৰ নিচিনা উৰি গ'ল আৰু আজি ১৯৮৫ চনৰ পৰা ২০২৪ চন হ'বলৈ হ'ল প্লেনখন ক'তো বিচাৰি পোৱা নগ'ল এই ঘটনাটো আজিলৈকে ৰহস্যময় ঘটনা হিচাপে ৰ'ল আৰু বহুতে এই ঘটনাটোক টাইম ট্ৰেভেলৰ লগত তুলনা কৰে টাইম ট্ৰেভেল মানে হৈছে সময় যাত্ৰা য'ত আপুনি বৰ্তমানৰ পৰা ভৱিষ্যতলৈ ট্ৰেভেল কৰিব পাৰে বা বৰ্তমানৰ পৰা অতীতলৈ ট্ৰেভেল কৰিব পাৰে গাইজ হেৰাই যোৱা প্লেনখনো ১৯৫৫ চনৰ পৰা ১৯৮৫ চনলৈ টাইম ট্ৰেভেল কৰিছিল বেলেগ এটা ভিডিঅ'ত আমি টাইম ট্ৰেভেলৰ বিষয়ে ভালদৰে ডিছকাছ কৰিম বাৰু আপোনালোকে এই ঘটনাটোৰ বিষয়ে কি বুলি ভাবে কমেণ্টত নিশ্চয় জনাব বাকি ভিডিঅ'টো লাষ্টলৈ চোৱাৰ বাবে ধন্যবাদ এই ভিডিঅ'টো লাইক কৰিবৰ বাবে অলপো কনজুচ নকৰিব লগতে এই ভিডিঅ'টো আপোনাৰ লগৰখিনিলৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও গম পাওক যে আপুনি মোৰ চেনেলটোত কিমান যেন ইণ্টাৰেষ্টিং ভিডিঅ' চায় চ' বাই বাই